নমস্কাৰ টাইম লাইভ আসামৰ দৰ্শকসকলক পুনৰ স্বাগতম জনাইছো এই মুহূৰ্তত দিব লৈছে এক গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈ মুক্তিৰ বাবে অসমবাসীক সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ বৰ্তমান অসুস্থ কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈয়ে প্ৰায় 6 মাহ দিন ধৰি চৰকাৰে বাৰে বাৰে গ্ৰেপ্তাৰ কৰি আহিছে অখিল গগৈ ডাঙৰীয়াক একমাত্ৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাটোৱে আছিল নেকি সংগ্ৰামী নেতাজনৰ অপৰাধ দীৰ্ঘদিন ধৰি এইদৰে বিজেপি চৰকাৰৰ স্বৈৰাচাৰী শাসনৰ বলি হোৱা অখিল গগৈৰ মুক্তি লাভৰ বাবে অসমৰ ৰাইজক ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শুনিছো শ্ৰী অখিল গগৈ আজি অসুস্থ যোৱা 6 মাহ কাল ধৰি তেওঁ সেই কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে এই চৰকাৰে এক পাশৱীয় হিংসতাৰে সৈতে তেওঁৰ ওপৰত এটাকৈ অন্যায়ভাৱে প্ৰমাণবিহীন অভিযোগ জাপি দি পেলাই তেওঁক অনবৰতে জেলত আবদ্ধ কৰি থবলৈ এই চৰকাৰখনে চেষ্টা কৰিছে শ্ৰী অখিল গগৈ অসমৰ এক সম্পদ তেওঁ অসমৰ এক প্ৰতিবাদী সত্তা আৰু এনে প্ৰতিবাদী সত্তাক আজি এই চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে ৰাইজৰ পৰা বিচ্ছিন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিছে আহক আমি সকলোৱে ঐক্যবদ্ধ হৈ এই চৰকাৰখনক বুজাই দিম যে তেওঁলোকে গণতান্ত্ৰিক চৰকাৰ বুলি কয় কিন্তু তেওঁলোক আচলতে এখন স্বেচ্ছাচাৰী এখন একনায়কত্ববাদী চৰকাৰ আৰু এই চৰকাৰখনৰ এনে কাম কাজ চলাই যাবলৈ দিয়া নহ'ব আহক আমি অখিল গগৈৰ মুক্তিৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰোঁ নিউজ ডেস্ক টাইম লাইভ আসাম